আপোনাৰ মুকুতামণি ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজি অন্য এটা ভিডিঅ' লৈ ভিডিঅ'টো খুবেই বৰ গুৰুত্বমূলক ভিডিঅ'। আপোনালোকে কেতিয়াও নেদেখা ভিডিঅ' এটা লৈ মই আগবাঢ়ি গৈছোঁ। ভিডিঅ'টো এতিয়া নকওঁ, গৈ থাকিম, আপোনালোকক দেখুৱাই গৈও থাকিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মোৰ লগত আছে যোগেন মিউজিকেল। এফালে মুখখন চাই দিবা নে? কি খবৰ? ভাল। এওঁ আকৌ গায়ক দেই। গানবোৰ চাই আপোনালোকে শুনিছে নাই শুনা, মই লিংকটো দি দিম বাৰু গানৰ চেনেলৰ হেৰিটো। মই বৰ্তমান পালোহি মানে টুপচিঙা ঘাটত। এতিয়া সেই বৰ্তমানতো দলংটো নাই, এতিয়া নাৱেদি আমি যাত্ৰা আৰম্ভ কৰিব লাগিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বলক। যাবৰ কাৰণে ৰেডি হৈ আছোঁ। হয়তো সেইখন নাৱত আমি জেগা নাপাওঁ চাগে যাবৰ কাৰণে, কাৰণ মানুহ বেছি দেখিছোঁ। হয়তো খন্তেক সময় আমি ৰ'ম আৰু ৰোৱাৰ পিছত তেওঁলোক আহিব ল'বৰ কাৰণে, আমি তেতিয়া যাম। পৰিৱেশ, যিটো সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁ আৰু সেই পৰিৱেশৰ মানে চাওক, নদীৰ যিটো বিস্তীৰ্ণ অঞ্চল আৰু চবফালে মানে পানী 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 পানী। বাৰিষা ছিজনত কিমান ভয়ংকৰ বানপানী হয় এখন ঠাইত। নাম হ'ল টুপচিঙা গাঁও। মানে বানপানীৰ 1 নম্বৰ গাঁও বুলি ক'লেও বেয়া নহয়। মানে কি খবৰ? ভালে? আপোনাৰ ঘৰ টুপচিঙা? আমি টুপচিঙা গৈ আছোঁ। বলক তেওঁলোকৰ লগতে যাত্ৰা আৰম্ভ কৰোঁ। ইঞ্জিন ৰিক্সাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি আছোঁ। গাইজ, নাৱৰ পৰা নামি ল'লোঁ। এতিয়া আমি যাম। জোনা কৰে এটি গধূলিতে মতলীয়া বৰষাই আহি পিয়ালেহি বুকুতে। পাই গ'লো টুপচিঙা, আৰু টুপচিঙা আহি পাই ভাল লাগিলে, বহুত ভাল লাগিলে। ইমান ভাল লাগিলে নিজে ক'বই পৰা নাই। যিটো সৌন্দৰ্য পৰিৱেশৰ ৰাস্তা আছিল, গছ বন লতা লগাই, নল নদী, খাল বিল ইমান ধুনীয়াকৈ আছে। আমাৰ সেইফালে নাই, কিন্তু বলক ভিতৰলৈ যাওঁ। মোৰ চকুৰ সন্মুখত আছে গোবৰ গেছ তৈয়াৰ কৰা। ইয়াৰ পৰা সকলো কাম কৰিব পাৰে, গেছ নোহোৱাকৈ ভাত ৰান্ধি খাব পাৰে। চাওঁ কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ, কেমেৰাৰ জৰিয়তে দেখাই থাকিব গৈ আছোঁ। আৰু এই সন্মুখত যে এই পাত্ৰটো যে আছে, এই পাত্ৰটোতে গোবৰ ঢালে আৰু ইয়াৰ পৰা ভিতৰলৈ গুচি যায়। ভিতৰত গৈ কিনে যিটো গেছ উৎপন্ন হয়, এই গেছ আহি এই পাইপত আহে। এই পাইপৰ পৰা আহি কেনে ইয়াত ষ্টেণ্ড হৈ পৰা ভিতৰলৈ গুচি যায়। চাওক, এই পাইপ ভিতৰত গৈছে আৰু ভিতৰত গৈ কেনেকৈ কি কৰিছে চাওঁ বলক। আৰু ইয়াৰ পৰা যিটো মানে বেয়া গেছটো এইফালে বাহিৰ হৈ যায়। এই আউটলেট দিছে। এতিয়া যাওঁ আমি ভিতৰলৈ, বলক। আমাৰ পোৱালিটোৱে ভালকৈ জানে কিন্তু দেই, এইবোৰ জানা নাই? বেয়াখিনি অন আৰু অফ ইয়াৰ পৰা কোনোবা মেইন পইণ্ট ৰাখিছে। বাহিৰৰ পৰা ভিতৰলৈ আহিছে। ভিতৰৰ পৰা চিলিণ্ডাৰত এটেচ আছে। এইটো চাওক, এই চিলিণ্ডাৰত এটেচ আছে। চিলিণ্ডাৰ পাইপ ৰেগুলেটাৰ যেনেকৈ লগাই চিলিণ্ডাৰত, ঠিক তেনেকৈ চৌকাৰ পৰা যিটো লগাবলগীয়া জেগা আছে তাত তেনেকৈ লগাই দিছে। এতিয়া আমি জ্বলাই কেনে চাম চৌকাত কেনেকৈ কি জ্বলে। আৰু তেনেহ'লে দেৰি নকৰোঁ, বলক। ফাইনেলি গোবৰ গেছ জ্বলিবৰ কাৰণে ৰেডি আছে আমাৰ মইনাই। এতিয়া গোবৰ গেছ জ্বলাব। একদম চিলিণ্ডাৰ নিচিনা জ্বলিছে। চাওক কিমান ধুনীয়া, একদম চিলিণ্ডাৰ পিছ পৰিব। চাওক, চিলিণ্ডাৰ নিচিনা জ্বলিছে পুৰা গোবৰ গেছ। চাওক, আপোনালোকেও বনাবৰ কাৰণে চেষ্টা কৰক পদ্ধতিটো।
কেনেকৈ কি কৰিলে কি হ'ব মই কমেণ্ট বক্সত জনাই দিম আৰু লাইনতো দেখাব ঠিক আছে দি আহিম চিন্তা কৰিব নালাগে এইটো জ্বলিবনে একে জ্বলে একে চেম জ্বলাই দিয়াচোন চিলিণ্ডাৰ নিচিনাই জ্বলিছে তো চিলিণ্ডাৰ চেম বাছ চাওক কিমান সুন্দৰ এটা পৰিৱেশ গোবৰৰ পৰা তৈয়াৰ কৰি বাহিৰত টেংকি আছে ভিতৰত পাইপৰ দি আহি চিলিণ্ডাৰত জ্বলি এইডাল পাইপডাল এইডাল পাইপৰ পৰা বাহিৰৰ পৰা আহিছে আৰু ইয়াৰ ভিতৰত আহি চৌকাত গেছ হৈ জ্বলিছে ইয়াত ভাত পানী যি ৰান্ধিব আছে ৰান্ধিব পাৰে এতিয়া যি প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া আপোনালোকক দেখুৱালোঁ আৰু দেখুৱাই ইমান ভাল লাগি নিজে ক'ব পৰা নাই আৰু আপোনালোকক যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু অনাগত দিনত ভাল ভাল ভিডিঅ'বোৰ দিবৰ কাৰণে চেষ্টা কৰিম আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ভিডিঅ' আজি ইমানতে সামৰণি মাৰিছোঁ